Honorable. গাইস কালি যেটা আসলে করেছিলে নিগম এতিয়া পেকিং চলি আছে নেকি লাখ পেকিং হ'ল চব এতিয়া ইয়াত ৰুটি চুটি খাই গা চা ধুই গ'লো ইয়াত ল'ৰা এটা মাতিছে ভাত খাবলৈ চাগে যাম এতিয়া ভাতটো খাম আৰু ওলাই দিম এইটো গাইস কালি আছোঁ যিহেতু নিগমত কলেজ হৈছিলে এতিয়া ফাইনেলি ৰাতিপুৱা যাব লাগিছে ৰাতিপুৱা মানে কেইটা দিলে এতিয়া কেইটা ঘৰত থাকিলোঁ কালি থেংক ইউ দেই ফাল্টু हो गया ফাল্টু বলাই দিছোঁ কি মজা ৰাস্তা one life explore it মৰিলে মৰিবি হয় নাই ফুটি গৈ মই কৈ আছোঁ এতিয়া চাই থাকক একদম চালিয়া ভিউ চালিয়া নে এই পাহাৰ দাম বল ট্ৰেইন লগা কচোন ক তিনিআলি পাই গ'লো দাদা এতিয়া ৰাইট চাইডে যাব লাগিব সেইটো আমাৰ এলেকা আমাৰ চব চিনি পাওঁ ইয়াত আমাৰ ঘৰটো ইয়াতে আছে চাওক চালিয়া ভিউ চালিয়া ভিউ চাইকেল মটৰ ব্লক ইয়াতে ঘৰটো পাই গ'লো ইমান ওচৰত আছিল ৰাতিকে গমেই নাপালোঁ বে এইফালে পাই গ'লো মোৰ ষ্টেণ্ড নাই যে মোৰ ষ্টেণ্ড নাই যাওঁ ভিডিঅ'টো অন আছে নাই চাব লাগিব বাপৰে গৰম কিন্তু তুই পিন্ধি আছো গৰম क्या बात है কি থাকিব দেই যাওঁ একো নাই थोड़ा ब्राइटनेस कम करो है ना ब्राइटनेस बहुत ज़्यादा हो गया ये रीजन है मैं बानी दिम বুলি কৈছিল চোন এলিয়েন এই কোকিলা চাই লব পাৰিম নাই কোকিলা চাইলি ইফাল নেকি কেনে পুরবাই ক'ত চাইকেল ফুৰবাই নেকি এই মোৰ দুটা ব্লুটো কেনেকৈ কানেক্ট হৈ আছে তাতো কানেক্ট হৈ আছে ইয়াতো কানেক্ট হৈ আছে So guys, আজি হৈছে আমাৰ অল আছাম ৰাইডৰ ডে 3 ডে'টোৰ দিনা ভিডিঅ' দিয়া নাই কাৰণ নেটৱৰ্কৰ প্ৰব্লেম আছিলে যোনবোৰ জেগাত আছিলোঁ মানে আজি হৈছে আমাৰ ডে 3 আৰু এইফালে আমি এতিয়া ইয়াত ৰেষ্ট লৈ আছোঁ ডুবি ষ্টেচনৰ ওচৰতে সকলোৱে ভিডিঅ' চিডিঅ' বনাই আছে আৰু আজি আমাৰ ডেষ্টিনেশ্যন হৈছে বিশ্বনাথ চাৰিআলি চাৰিআলি ন গৈ আছোঁ বিশ্বনাথ চাৰিআলি সকলোকে লগ পাম এই সিহঁতৰ ঘৰত থাকিলোঁ কালি সিহঁতৰ ভাত খাই ধুনীয়াকৈ ওলাই আহিলোঁ আমাৰ চাইকেল টাইকেল এইফালে ভিডিঅ' বনাই ব্যস্ত আৰু আমি ইয়াতে অলপ ৰেষ্ট ল'লোঁ আৰু ভিডিঅ' চিডিঅ' আপলোড কৰিলোঁ কেইটামান ভিডিঅ' এইবোৰ দেৰি আছোঁ তুমি ক'লৈকে যাবা গহপুৰ ৰখি ৰেলৱে
ট্ৰেইন আহি গ'ল ইফালে অলটা মেখি কৰি গৈছে ট্ৰেইন গ'লগৈ এতিয়া আমি যাব লাগে গৈ আছিলোঁ এতিয়া ককিলা পাৰ সোমাইছোহি ভাল লগা দেই খানা কিনিলে দাদাজনে ঠিক আছে দেই অঁ এনেকৈ চাপৰ্ট কৰিলে বহুত ভাল লাগে আকৌ গৰমখিনি এতিয়া আকৌ যাব লগা খানা খাই গ'ল দাদা থাকিব দেই যাওঁ আমি অঁ সিফালে গৰুৰ চাইকেল বেয়া হৈ গ'ল বঢ়িয়া এইফালে পাম মাৰি আছে কেইটা এতিয়া চাইকেল মাথা বেয়া হৈ গ'ল তো গাইছ গৰুৰ চাইকেল বনোৱা হৈ গ'ল এতিয়া গৈ আছোঁ আকৌ তোমালোকে বহুত দূৰ আহিছাচোন বহুত দূৰ আহি গ'লা গাড়ী সোমাই গ'ল নেকি অঁ গাড়ী ফচি থাকিলে এইফালে অঁ মই যাম কিবা দাদা 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 চলো চবেই ফাইনেলি ভাত চাহ খাব ওলালোঁ নেকি এতিয়া গৈ থাকোঁ লাহেকৈ কৈছিলোঁ পুৰা ডাউন একদম এতিয়া গৈ থাকোঁ আৰামছে চাওঁ ফাইনেলি পাই গ'লোহি হাইৱে ইফালে যায় অৰুণাচল হীৰানগৰ আগতে দেখিব পাইছে ফাইনেলি পাই গ'লোহি এই ওপৰত লিখা আছে যিহেতু এইফালে যাব উদ্যানগৰ আৰু এইফালে যাব গুৱাহাটী চাই এইটো গুৱাহাটী আছে 311 কিলোমিটাৰ সেইবাবে 3 দিনৰ কমাৰ হৈ যাব আৰামছে এইকেইটা মানে আমাৰ ৰাইড কৰা বহুত বেছি লেট হৈ গৈছে লেট মানে যিহেতু গৰম বেছি দিছে ন সেইকাৰণে জিৰা মানে ৰাইড কৰি আছোঁ আৰু আমাৰ যিহেতু আজি ডেষ্টিনেশ্যন বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি কিমান আছিলে বিশ্বনাথ চাৰিআলি এইটো 63 কিলোমিটাৰ বিশ্বনাথ চাৰিআলি এইফালে যায় নেকি ব'লা গহপুৰ মেইন টাউনত আছোঁ এতিয়া ফাইনেলি আৰু বেটেৰী লোৱাকৈ আমাৰ লগ ৰখি আছে লগ কৰি যাব লাগে এতিয়া ধুনীয়া ৰাস্তা গৈ আছোঁ আৰু ন ভাগৰ লাগিছে নাই এতিয়া ইমান ভাগৰ লগা নাই কিন্তু বস্তু এটা হৈছে কি হৈছে কৈ দেচোন তলত কি হৈছে চিটটো মানে গাইছ লোহাৰ নিচিনা হৈ গৈছে বিষ হৈ গৈছে টিকা বিষ আৰু ইমানো কেলে ভাগৰ লগা নাই আমি আজি ধুনীয়াকৈ মানে চবে একেলগ গান গাই আহি আছোঁ গান গাই ফটো মাৰি ৰেষ্ট লৈ আহি আছোঁ এনেকৈ গৈ থাকিলে একো নাই অকল সেইদিনাখন ৰাতি নিচিনা নহ'লে হ'ল আৰু বস্তুটো প্ৰথমতে একদম ওপৰত উঠিলোঁ তাৰপাছত এতিয়া অকল ডাউন ৰাস্তা ধুনীয়া কৰিলে এইফালে চব গৈ থাকক আৰু চকাই চাই এতিয়া আমি যিহেতু বিশ্বনাথ চাৰিআলি অভিমুখে গৈ আছোঁ আৰু এইফালে বৰ্তমান চব বৰঙাবাৰী এইফালে চাহক লগ পাই বোলো আৰু এইফালে আমাৰ ঠাণ্ডা কিনিছে আৰু কি লাগে এইটো খাই থাক এইফালে ছাৰ ডিউটি কৰি আছিলে ত' এতিয়া আমাক দিলে থেংক ইউ দে ছাৰ গাইছ ৰাস্তা চাওক কি মজা অহা নাই চবে ইয়াত ৰখিছিলোঁ বল গৰম দিছে ন হাফ পেণ্ট পিন্ধিও ৰখিছিলোঁ হয় নাই চবে হাফ পেণ্ট পিন্ধি ল'লে আৰু এতিয়া গৈ আছোঁ বেৰেটি বেছি নাই গৈ আছোঁ গান শুনি ধুনীয়াকৈ গৈ থাকোঁ ন
মানে হেৰি ৰখিলে কম লাগে বে ৰখিলে কম নালাগে আকৌ আৰু মানে দিনত আমি লং পেণ্ট পিন্ধি মানে দীঘল পেণ্ট পিন্ধি মৰা কাৰণটো হ'ল আমাৰ যেতিয়া ইয়াত মানে পৰিব ন ৰ'দটো তেতিয়া ক'লা হৈ যাব তেতিয়া আমি এতিয়া ৰাতি এতিয়া হাফ পেণ্ট পিন্ধি মাৰিছোঁ এতিয়া গ্ল'ছ চ্ল'ছ খুলি ল'লোঁ ধুনীয়াকৈ এতিয়া এইবিলাক খুলিব পাৰিছোঁ নহ'লে এইবিলাক এতিয়া ক'লা হৈ গ'লহেঁতেন একো নাই মুখখন অকণমান ক'লা হ'ব পাৰে এডোখৰ পৰা এডোখৰ মানে মোৰ চশমাটো ভাঙি দিলে চশমা নাই এতিয়া চ' গাইছ সেইকাৰণে গৈ আছোঁ এতিয়া ক'ত পালোঁ জানো এইটো চাব লাগিব ছেকেণ্ড দেই চ' গাইছ চাব লাগিব এতিয়া ক'ত পালোঁহি এইফালে বিশ্বনাথ চাৰিআলি চাওঁ তোমাৰ আপোনালোকৰ হেৰি 42 কিলোমিটাৰ আছে বিশ্বনাথ চাৰিআলি বালিপাৰা নান্দি তেজপুৰ 108 অঁ অঁ তোমালোকে ফোন কৰিছিলা নি একদম ৰাতিপুৱাৰ পৰা ৰখি আছে গাইছে সিহঁতে তোমাৰ ঘৰটো ক'ত আমাৰ ৰাংচালিত ৰাংচালি কিমান দূৰ ইয়াৰ বেদেতিৰ পৰা 7 কিলোমিটাৰ সোমাব লাগে কিলোমিটাৰ বহুতো আহিলা ন চাইকেল চলাই ঘৰত যাবা নেকি এতিয়া ঘৰত যাম অঁ বোলা নহ'লে গৈ নালাগে বহুতো পাৰিলে গাইছে সিহঁতে ৰাতিখনত চাইকেলখন লৈ আহা চাইকেল কিবা হৈ গ'ল ইফালে গ'লে এই ৰেঞ্জটো বেলেগ খাব নহয় ভাই চগাই সিফালে আজিও চাইকেল বেয়া হৈ গ'ল এফালে মাথা গৰম নেকি বেয়া কি বেয়া হ'ল থামলে থামলে চাওঁ আকৌ দে আকৌ দেচোন বৰ্তমান আছোঁ বেদেতি ব্ৰিজ এখন ৰাতিকে বগীবিধ নিচা লাগিছে মা কষ্ট বেদেতি এইবাৰ চাওঁ মিনি মিটাপ খোৱা বোৱা আমি গাইছ বৰ্তমান হেৰি পাই গ'লোঁ মানে যোনটো লোকেশ্যন আছিলে বিশ্বনাথ চাৰিআলিত যেনিবা গৈ নাপালোঁ কিন্তু ভাই দুজনে লগ আনিব গৈছিলে দুটাৰ মাজত কাজিয়া হৈ গ'ল কাজিয়া মানে এইটো হেৰি এতিয়া হেৰি লগত গৈ থাকিবলৈ আৰু এইফালে আৰু ডাঙৰ মিটাপ হৈ গ'ল ন ডাঙৰ মানুহ মিটাপ বহুত মানে বহুত চাপৰ্ট দেখাইছে ঠাণ্ডা পঠিয়ালে এতিয়া ৰাতিপুৱা যাব গৈছে আৰু নাম্বাৰ চাম্বাৰ ল'লে যদি কিবা প্ৰব্লেম হয় ফোন কৰিব গৈছে ত' এনেকুৱা চাপৰ্ট পাব লাগে নেকি আজি অঁ চ' গাইছ বেছি ৰাতি হোৱাৰ বাবে আৰু ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ পাৱাৰ বেংকৰ চাৰ্জ খতম মোবাইলৰ চাৰ্জ খতম মোবাইল চুইচ অফ হৈ গ'ল তাৰপিছত আমি থাকিলোঁ বেদেতি পোৱাৰ বেদেতি অলপ পাছত আৰু বেদেতি পাৰ হৈ পিনে তাতে থাকিলোঁ চ' আজি ভিডিঅ'টো ইমানটো আছিলে চাই কেনেকুৱা পালে কমেণ্ট কৰি দিব আৰু লগ পাইছোঁ নেক্সট ভিডিঅ'ত চ' আজিলৈ বাই বাই